হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং সকলোৱে চাগে ভালে আছে। মই কেইবাদিন হ'ল ভিডিঅ' বনাব পৰা নাই, বেমাৰ হৈ আছিলে, ডক্টৰৰ ট্ৰিটমেণ্ট কৰি আছোঁ। এতিয়া আজি ফাইনেলি আকৌ ডক্টৰৰ ওচৰত যাম, মানে দাঁতৰ প্ৰব্লেম হৈ আছে অলপ। ফাইনেলি আজি আকৌ ডক্টৰৰ ওচৰত যাওঁ, কি হয়। আৰু বহুত বেলেগ বস্তু আপোনালোকক দেখাবলৈ আজি চেষ্টা কৰিম। বহুতখিনি জেগা ঘূৰিম, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, কেনেকুৱা নাই হোৱা। অলপ ইনস্পায়াৰিং কৰিব। আৰু দেখিছেনে, মই পূৰা ব্লেক হৈয়ে চপল পিন্ধি ব্লেক হৈয়ে ওলাই আহিছোঁ। চপলযোৰো ব্লেক হয়। মই কি ক'ম আৰু, মানে মোৰ কাপোৰ যিকেইটা আছিলে, লং পেণ্ট দুটা আছিলে, সেই দুটাও মানে লেতেৰাকৈ ৰুমত পিন্ধি লেতেৰা কৰি পেলালোঁ। এতিয়া মানে মই এই দুযোৰ ড্ৰেছত আহিবলগীয়া হৈছে। ইমান গৰমত ক'লা ড্ৰেছ পিন্ধি আহিছোঁ। মই চাগে আৰু দুঘণ্টামান আৰু এইটো ড্ৰেছ পিন্ধি পেলানি এনেকৈ ঘূৰি ফুৰিলে মানে কি হৈ যাম মই নিজে ক'ব নোৱাৰোঁ। এতিয়া মানে মোৰ ডিউটি আজি 9টাৰ পৰা ষ্টাৰ্ট আছিলে ডিউটি। ফাইনেলি মানে এতিয়া কাৰেণ্ট আহিব, সেইকাৰণে আহিয়ে গ'ল কাৰেণ্ট। মানে মটৰ চুইচ এটা অন কৰিব লাগে সেইফালে অকণমান দূৰত। সেই মটৰ চুইচটো অন কৰি তাৰপিছত মই আৰু গ'য়িং টু দ্য চিকমেংলোৰ এণ্ড আপোনালোকক দেখুৱাই থাকিম সকলো ফালৰ পৰা যিমান যেনেকৈ পাৰোঁ। আৰু কোনোবাই যদি বেংগলোৰ বা চিকমেংলোৰত আছে, মোৰ ভিডিঅ' চাই আছে, তেতিয়াহ'লে তেওঁলোকে গম পাব জেগাবিলাক কিমান ধুনীয়া, কিমান বিউটিফুল, কিমান মানে শান্তিৰ টাইপৰ হয়। আৰু ব'লক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। লেটছ গ' টু চিকমেংলোৰ। এইফালে মানুহে খেতি কৰি আছে, কালা ধোঁৱাও উলিয়াই দিছে, জ্বলাই দিছে চব। এই ৰাস্তাটো যে 2 কিলোমিটাৰমান হ'ব। মই এতিয়া খোজকাঢ়িয়ে যাব লাগিব, মানে মেইন ৰোডলৈকে। তাৰপিছত তাৰ পৰা গাড়ী পাম। মানে মই ফ্ৰেণ্ড এজনক কল কৰিছিলোঁ, আহিব বুলি কৈছে। জানো এতিয়া কি কয়, আহে নে নাহে। মুঠতে আহিলে আহিব, নাহিলে নাই। নহ'লে মই গাড়ীতে গুচি যাম আৰু চিকমেংলোৰ। একো চিনি নাপাওঁ, মুঠতে যাম আজি ফাৰ্ষ্ট। সেইকাৰণে আৰু আহি আছোঁ। ৰ'দটো ইমান ডাঙৰকৈ দিছে, এইটো মেথা বেয়াটো মানে মোৰ ৰ'দটো দেখিলে মানে একদম মাথাটো জ্বলি যায়। ফাইনেলি পাই গ'লোঁ মটৰ। এইটো মটৰ চাওক, কেনেকুৱা মটৰ এইটো অন কৰি দিলোঁ ছুইচ। এতিয়া চালু হৈ আছে। এইটো কাটাটো ইমানটোত থাকিলে মানে ধুনীয়াকৈ মানে পানী গৈ থাকে। যদি ইয়াতকৈ আৰু 25 বা 30 পায়গৈ, তেতিয়া মিটাৰ বেয়া হৈ যাব, মটৰো বেয়া হৈ যাব। সেইকাৰণে এইটো চাবলগীয়া হয় অলপ। ইয়াত সেই তাত ছুইচ বৰ্ডটো আছে, মটৰটো ইয়াত আছে। চাওক কেনেকুৱা ষ্টাইলত বহোৱা হৈছে মটৰটো। ইয়াত সেয়া পাইপ লগোৱা হৈছে। এইডাল পাইপেদি ইমান দূৰত পানী যায়। এইফালে এইটো ভিতৰত পাইপ বহোৱা আছে, 12ডাল নে 14ডাল পাইপ বহোৱা আছে। দীঘল মানে 20 ফুটীয়া পাইপ 12ডাল বহোৱা আছে। তাৰ তলত মটৰটো আছে। মটৰটো ইয়াতে এটা বেলেগ এটা ষ্টাইলৰ, মানে দীঘল জোঙা কিবা ষ্টাইলৰ। এতিয়া পানী গৈ আছে তালৈ, আমাৰ ফাৰ্মখনলৈ পানী গৈ আছে। আৰু বৰ্তমান মোৰ কামটো মই কৰিলোঁ, আৰু সিহঁতকো মই কৈ থৈ আহিছোঁ মই আমুকত যাম, আজি চিকমেংলোৰ যাম। তহঁতি এতিয়া আজি মই মটৰটো চলাই থৈ যাম, তহঁতি কি কৰ কৰিবি আৰু সেনেকৈ বুলি সিহঁতক মই কৈ থৈ আহিলোঁ। সেইটোৱে এতিয়া মই যাম। মোৰ যে একদম বৰ ডাঙৰ প্ৰব্লেম এটা হৈছে নহয় এতিয়া। মানে পেণ্টটো পিন্ধিলোঁ, বেলডাল নাই নহয়।
একদম ঢিলা হৈ গৈছে মানে তলৰ পেণ্টটো ওপৰ পাইছেহি একেবাৰে একদম অসুবিধাহে হৈ গৈছে মই এতিয়া কেনেকৈ ৰাস্তাটো মই এনেকৈ মানুহক দেখুৱাই এনেকৈ খোজকাঢ়ি গৈ থাকিব লাগিব আৰু আইঅ উপায় নাই কি কৰিম আৰু আইঅ 10-15 দিনমান হ'ল মোৰ ভাগৰ দাঁত এটা এইফালে দাঁতটোত পোকে খাইছে গুৰি দাঁতটোত এইফালে দাঁতটো আকৌ মানে ওলাবলৈ মন মানে গুৰি দাঁতটো ওলালে এফাল ওলাই আছিলে মানে হ'ল এবছৰমান হ'ল এফাল ওলাই থকা আৰু নেক্সট ফালটো মানে ওলোৱা নাছিলে এতিয়া কি হৈছে জানো মাংসডোখৰ ফাটি পেলানি মানে ওলাবই লৈছে নে কিয়ে নে এইটো ছাইডেও বিষ না মই কিবা এটা খাব পাইছোঁ না কিবা এটা হেৰি কৰিব পাইছোঁ ভাত বনাওঁ ভাত খচকি পেলানি পানীখিনিকে খাই এইকেইদিনা মই জীয়াই আছোঁ আৰু এই দেখা নাই নেব এই 10 দিনমানত মই মানে জিমাখন অকণমান মানে 1 ইঞ্চিমান শকত বেছিকৈ আছিলোঁ যদি এতিয়া মানে 2 ইঞ্চিমান কমিহে গ'লোঁ সেইকাৰণে আজি ডক্টৰকো ক'ম কিবাকিবি টেবলেট আছে যদি দিয়ক মই অকণমান শকত হ'বলৈ নহ'লে মোৰ মানে গোটেই জীৱনটো মানে এই কাঁইটটোতে থাকিব লাগিব এই কাঁইটটো মানে কেতিয়াও শকতে নহ'ব শকত নহ'লে মানে কি হ'ব যে মই ছোৱালী এজনীও নাপাম চাগে অঁ ছোৱালীটো দূৰৰে কথা কোনোবাই বিচাৰি দিয়া এজনীও চাগে সেইজনীও মোক ৰিজেক্ট কৰিব আজিলৈকে বাৰু নাই বাৰু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড এনেকুৱা কোনো নাই কি কৰিম উপায় নাই এয়া গৈ আছোঁ পথাৰৰ মাজত এইটো মটৰটো অন কৰি পেলাই এতিয়া গৈ আছোঁ ফাইনেলি মই মেইন ৰোডৰ পাই গ'লোহি এতিয়া মই কণ্টেক্ট কৰা মানুহজন আহি পালেই হ'ল আৰু মই যাম আৰু মই এই এটা বস্তু দেখাবলৈ বিচাৰিছোঁ এইটো চাওকচোন নীলাকৈ ঘৰ এটা আছে দেখিছেনে বাৰু সেই নীলাকৈ ঘৰটোত এনেকৈ ডাঙৰ ৰিং এনেকৈ ৰাস্তাত যে বহাই যে ৰিং পানী যাবৰ কাৰণে তেনেকুৱা ডাঙৰ ৰিং বনায় আৰু কিবাকিবি মানে বস্তু বনায় সেইটো এটা ডাঙৰ ফেক্টৰী ইফালৰ পৰা গ'লে মানে ইয়াৰ পৰা আছে সেই তালৈকে বহুত দীঘল মানে দীঘল কেনে আছে এইবিলাক গাড়ীবিলাক তাৰ পৰা অহা যোৱা কৰি থাকে এইফালে এইটো দেখিছেনে বাৰু মই আজি ইয়াত আহি পানি মই চালোঁ গছজোপা ওপৰলৈ গছজোপা এজোপা মানে জামুক হয় এইটো ক'লা ডাঙৰ জামুকটো যে সেনেকুৱা আৰু এইখিনি চাওক ৰাস্তাটোৰ কাষতে লাইনকৈ কেনেকুৱা গছ পাতবিলাকো বহুত ডাঠ হয় এইবিলাক কি গছ নাজানো আৰু মানুহবিলাকে পেণ্ট মাতকৈ ঘূৰি ফুৰিছে গাড়ীৰ ভিতৰৰ পৰা মোলৈ অপা লাগি চাইছে একেবাৰে যা তহঁতৰে দিন আৰু মই নাযাওঁ বাছ গাড়ী আহিলেও নাযাওঁ মই বাইকতহে যাওঁ মই বাইকত যোৱা মানুহ ভগা বাইকত এয়া ৰখি আছোঁ মানুহটো আহি পোৱাহিয়ে নাই পামহি বুলি কৈছে কিমান টাইমত আহি পাবহি এতিয়া ৰুমৰ পৰা ওলাইছোঁ বুলি কৈছে সেইটোৱে এই ৰাস্তাটোৱেদিয়ে এতিয়া যাম মই আৰু গৈ থাকিম নোপোৱালৈকে পোৱাৰ পাছত বেমাৰ দেখুৱাম কিবা কৰিম তাৰপিছত আহিম সিফালৰ পৰা আহি আছে মোৰ ভিনদেউ আহিব নেকি মোৰ সৰু ভিনদেউ মানে ইয়াতে থাকে চিকমেংগলৰত থাকে চ' ভিনিও আহিব অলপ খৰচ পাতিও হ'ব চাগে মানে বেমাৰ অকল দাঁতৰ বুলিয়ে নহয় আৰু কিবাকিবি বেমাৰ এগালমান হৈ আছে গোটেইখিনি দেখাম আৰু ডক্টৰৰ লগত কথা পাতিম ভালকেনে কি হৈছে কি নাই হোৱা সকলোখিনি আপোনালোকক জনাই আছোঁ চাই থাকিব ভিডিঅ' ফাইনেলি সেইখন ৰেপিড' বাইক আহি গ'ল ক'ত গ'ল সেইখন আহিয়ে আছে What is this? It's damaged. Oh my. Okay. Go. Let's go.
Huh? How are you? Yeah, a little bit good. Huh? Little bit good. It's making a video. It's yes. Probably was the first time I am going to the medical. And next time we will leave and come again. This is called hand post area. Okay, go. Up with it, girl. Rock with it, girl. Show them it, girl. With a bang bang. Bounce with it, girl. Dance with it, girl. Get with it, girl. With a bang bang. Come on, turn the radio on. It's Friday night and I won't be long. Gotta do my hair, put my makeup on. It's Friday night and I won't be long till I hit the dance floor, hit the dance floor. I got all I need. No, I ain't got gas, but I got you, baby. Just you, Baby, baby. I don't need dollar bills to have fun tonight. Baby, I don't need dollar bills to have fun tonight.
speaker. Me not play no hide and seek. Office is the thing you ever make me feel way, girl. Free. Anytime you whine and catch it, the selector pull it up and put it for repeat, girl. Me not touch a dollar in my pocket, 'cause nothing in this world ain't more than what's worth. You want more than diamond, more than gold. As long as I can feel the beat, Make the beat just take control. I don't need no money. You want more than diamond, more than gold. As long as I keep dancing. Free up yourself, get out of control. Baby, I don't need color to have fun tonight. Baby, I don't need color to have fun tonight. I don't need no You money. want more than diamond, more than gold. As long as I can feel the beat, Make the beat just take control. I don't need no You want money. more than diamond, more than gold. As long as I keep dancing. Free up yourself,
চিকমেংলোৰ টাউনৰ পৰা এতিয়া বাছ বাকী হেৰি বাইকৰ পৰা জাষ্ট নামিছোঁ। কিবা এটা খাই লৈ মৰ্ণিং একো খোৱা নাছিলে আহি পাই গ'লো সিহঁতে কিবা এটা সঁচাকৈ এইফালে দোকানখনত আহিছিলোঁ। এইখন দোকানখনত হেৰি এইটো বেয়া হ'ল, এইটো ভাল কৰিবৰ কাৰণে আহিছিলোঁ। দোকানখন বন্ধ, সেইটো কাৰণে আমি ইয়াৰ পৰা গুচি গ'লোগৈ আকৌ বাইকত। Shop is closed. Why? গৈ এইফালে যাম এতিয়া। সেইখন টাইমত গৈ থকাৰ কাৰণে ভিডিঅ'টো ইমান উল্টা হৈ গ'ল। মানে ফোন কেমেৰাৰ পৰা ভিডিঅ' বনাই গৈ আছিলোঁ যে সেইটো কাৰণে। ৰাস্তাবোৰ থাকে চাইডে ৰুম, ৰাস্তাবিলাক অলপ সৰু I need fast food. Huh? I need fast food. ৰাস্তাতে Fast food. Fast food. Hey. Not another. Now এইডোখৰতে এটা পেট্ৰল পাম্প, এইডোখৰতে এটা পেট্ৰল after 1 p.m. fast food. Here, why? It is very too much lazy person here. Oh my God. Anytime you do the video. What anytime? Only today I make it. Come. আজিয়ে ভিডিঅ' বনাইছোঁ। মই কৈছোঁ এইফালে Another minute. মিঠাই দোকানখন দেখিলে মানে ইমান ভাল লাগে। এইটো কাপোৰ শ্ব'ৰুম টাইপৰ হয় আৰু অলপ কম দামতে কাপোৰ চাপোৰবিলাক বিক্ৰী কৰে। তেওঁলোকে আহিলে মানে কেতিয়াবা তাৰ পৰা কাপোৰ চাপোৰ ল'ব পাৰিব, কম দামতে ভাল কাপোৰ পায়। Bus stand. এইফালে সেইটো হয় Bus station. তিনিআলি হয়। And? তাৰপিছত তাৰ চাইডতে You know bus বাছ station? ষ্টেণ্ড এটা আছে। Not station. It's stand. এইয়া টাউন দেখিছেনে বাৰু বাইকবিলাক কেনেকৈ লাইন লাইনকৈ লগাই থৈ দিছে। সেই ইটো ছাইডত আছে অটো কিবা কিবি এনেকৈ আছে। এইটো বোলে বাছ ষ্টেণ্ড। ইমান ডাঙৰ এইবিলাক বাছ ষ্টেণ্ডটো বহুত ডাঙৰ হয়। মই চকুতো দিবই নোৱাৰোঁ দেই। চকুটো দিলে খাওঁ লাগে। এইবিলাক মিঠাইবিলাক মিঠাইবিলাক খাই গোলাপ খাই জামুন এতিয়া নাপায় ৰে খাবলৈ। কিবা হৈ গৈছে। মই বিচাৰিছিলোঁ দোকানবিলাকত বেমাৰ আৰু মই বেছিকৈ সেই ফাইনেলি হোটেল এখনত বেছি খাওঁ এতিয়া যে কিবা এটা খাই লওঁ আৰু। খাবলৈ বেছি হৈ গ'ল আৰু সেইকাৰণে এতিয়া এৰি দিছোঁ। 4-5 নাখাওঁ আৰু মিঠাইবিলাক। এনেকুৱা অহা নাই কাৰণে মই ৰখি দিলোঁ। ভিতৰলৈ ৰুম আছে। ইয়াতে বহি দিলোঁ। ফাইনেলি গাইজ খাই তাৰপিছত ডাক্তৰে মোক টিকাতে বেজি এটা দিলে। খোজকাঢ়িব পৰা নাই, লেঙেৰা লেঙেৰা গৈ আছোঁ। এইখিনিতে দিছিলে এইখিনিতে দিলে। আৰু এইটো কিবা গীৰ্জাঘৰ চাগে চাওক। নাহিলে দেখিছে নাজানো। দেখিছে ইয়াত নাহিলে যেতিয়া ভিতৰতো ধুনীয়াই বাৰু। মানে পইচা পঠিয়াই দিলে। এইফালে এইবিলাক চাওক ৰাস্তা ছাইডত কিমান ধুনীয়া ধুনীয়া পেইণ্টিং বনাই থৈছে সিহঁতৰ। পাছত ভালেই লাগিছে মোক। মানে মই যাৰ লগত আহিছিলোঁ সি অলপ কিবা কাম এটা আছে বোলে, মোক এইখিনিতে ৰখি থাকিব কৈছে। চ' মই ভিডিঅ' বনাই পিনে ৰখিয়ে আছোঁ আৰু। এইটো টাউনটো মানে পাৰ হৈ আহিলোঁ মই। এতিয়া ৰাস্তাতে ৰখি আছোঁ আৰু অলপ পাছত আহি আছে সি। বস্তুও এগালমান কিনি ল'লোঁ।
জানেনে একদম ডাঙৰ প্ৰব্লেম এটা হ'ল নহয় এতিয়া কি জানে মানে ডাক্তৰক দেখালোঁ টেবলেট দিলে কিবা কিবি দিলে মোক এতিয়া ডাক্তৰে একো মাছ মাংস একোৱে খাবলৈ নাই কোৱা মই কি কৰিম বাৰু সুদা সুদা ভাত খালে হ'ব এতিয়া মই যে সুদা সুদা ভাত খাবলৈ নাই মাথাটো বেয়া হৈ যাব এতিয়া খোজকাঢ়িব পৰা নাই ৰখি ৰখি যেনে তেনে গৈ আছোঁ এইবিলাক চাওকচোন পেইণ্টিংবিলাক কিমান ধুনীয়াকৈ সজাই মানে বনাই থৈছে জেগাবিলাক ধুনীয়া একেৰাহে বতাহ মাৰি থাকে বহুত ধুনীয়া ৰ'দটো মানে অনুভৱ নহয় বৰ বেছিকৈ বতাহ মাৰি থকাৰ কাৰণে মই সেই ৰাস্তাটো এইটো পাৰতেই মানে এই ৰাস্তাত যে পেন চেন বিক্ৰী কৰি ফুৰে তেনেকুৱা মানুহ এটাক যাওঁতে দেখিছিলোঁ তাৰপৰা এতিয়া চাইছোঁ দেখোন নাই কলৈ বাৰু পলালে এইটো কিবা এটা পেন এটা কিনি চাম বুলি ভাবিছিলোঁ সেইটো মানে মানুহটোৱে নাইকিয়া হৈ থাকিলে এতিয়া মই ক'ৰ পৰা পেন কিনিম নিকিনো আৰু গছজোপা ছাঁহতে অকণমান ৰখি দিছোঁ দেই নোৱাৰিছোঁগৈ মানে যাবলৈ মানুহবিলাক অহা যোৱা কৰিয়ে আছে গৈ আছে অহা যোৱা কৰি আছে গৈ আছে এইফালে বস্তু এটা আছে এইটো দেখুৱাই দিছোঁ চাই লওক কিমান ধুনীয়াকৈ বনাই থৈছে এইটো দেখিছেনে বাৰু কিমান ধুনীয়াকৈ অলপ ওচৰলৈকে যাওঁ নেকি অলপ ওচৰলৈকে যাওঁ দেখুৱাই দিম ধুনীয়াকৈ দেখাই দিছোঁ ওচৰৰ পৰা চাওক কিমান ধুনীয়াকৈ এইটো বনাই থোৱা আছে মন্দিৰটো কিমান ওপৰলৈকে এইফালে এজোপা ডাঙৰ আহঁত গছ মই মানে যে মানুহৰ আগতো পেনটো দাঙি থাকিবলগীয়া হৈছে মানুহে চাই চাই হাঁহিব পাৰিছেহে মোক দাঁতকেইটানো কেলৈ দিছে উলিয়াবলৈকেতো দিছে সেইটো কাৰণে হাঁহিয়ে থাকে আৰু চবেই এইয়া এডাল কি বিল্ডিং নাজানো আৰু ইমান ডাঙৰ অটো ষ্টেণ্ডডাল ৰখি আছে 150 টকীয়া লং পেণ্ট মই দেখি গ'লোঁ 150 টকীয়া লং পেণ্ট এটা ল'মগৈ এতিয়া মই মোৰ মানে প্ৰয়োজন হৈ আছে ইয়াত এতিয়া নেক্সট মাহৰ পৰা বৰষুণ দিব লাগিলে নেক্সট মাহৰ পৰা বৰষুণ দিব সেইটো কাৰণে আৰু লং পেণ্ট এতিয়া লাগিব মানে ঠাণ্ডা বহুত হ'ব যে জিন্স পেণ্ট এটা লাগে আৰু সেইটো কাৰণে ছাবস্ক্ৰাইব অপশ্যন লৈ লওঁ দিব আৰু কাষতে থকা বেল আইকনটো লগতে টিপি দিব সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু আহিবলগীয়া ভিডিঅ'বোৰ চাই থাকিব নতুন নতুন ভিডিঅ' চাই থাকিব আৰু নতুন নতুন জেগাবিলাক দেখুৱাবলৈ চেষ্টা কৰিম कैसा है पेन नजना কথা জানিব পাৰিব 150 अच्छा वाला है या खराब वाला है मेरा साइज का निकाल लो कहाँ है देखेगा ऑफ यूज কৰিব লাগে